মলদ্বাৰ ত্যাগ কৰাৰ সময়ত পায়খানা কৰাৰ সময়ত আপোনাৰ মলদ্বাৰেদি তেজ ওলায় নেকি বা খজুৱতি অনুভৱ হয় নেকি বা বহুত বেছি মলদ্বাৰ আপোনাৰ বিষ অনুভৱ হয় নেকি যদি এনেকুৱা হয় তেতিয়াহ'লে আপুনি পাইলছ বা হেমৰফ্ৰইড এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে কিন্তু এটা কথা মনত ৰাখিব মলদ্বাৰেদি তেজ ওলাই যে সদায় পাইলছে হয় সেইটো আকৌ কিন্তু নহয় আজি আমি জানিম পাইলছ কিয় হয় পাইলছ কিমান ধৰণৰ হয় আৰু পাইলছ থাকিলে কি কি বস্তু খাব নালাগে আৰু ঘৰুৱাভাৱে ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় তো ভিডিঅ'টো লাষ্টলৈকে চাব বহুত বেছি ইনফৰ্মেটিভ হয় পাইলছ সাধাৰণতে দুটা টাইপৰ হয় ইণ্টাৰনেল পাইলছ আৰু এক্সটাৰ্নেল পাইলছ ইণ্টাৰনেল পাইলছত কি হয় যে যেতিয়া মল ত্যাগ কৰে পায়খানা কৰে তেতিয়া কেতিয়াবা দেখা যায় পায়খানাৰ লগত তেজ ওলায় হেতুত আকৌ আপোনাৰ কিন্তু কেতিয়াবা বিষ নহবও পাৰে কিন্তু এক্সটাৰ্নেল পাইলছ যোনটো হয় হেতুত কি হয় যে মলদ্বাৰৰ তলত টেমুনাৰ দৰে হৈ যায় খজুৱতি হয় বহুত বেছি বিষ হয় আপুনি অনুভৱ কৰিব পাৰিব যে মলদ্বাৰত কিবা এটা বস্তু ওলাই আছে হেতু হৈছে এক্সটাৰ্নেল পাইলছ আৰু দেখা যায় যে কেতিয়াবা যে এক্সটাৰ্নেল পাইলছ মানে বাহিৰত যোনটো পাইলছ ওলাই পৰে হেতুত যদি ব্লাড ক্লট হৈ যায় তেতিয়াহ'লে প্ৰচণ্ড বিষ অনুভৱ হয় পেচেণ্টৰ এতিয়া আমি আহোঁ মূল কাৰণলৈ পাইলছ কিয় হয় প্ৰথমটো কাৰণ হৈছে কোষ্ঠকাঠিন্য যদি পায়খানা বহুত টান হৈ থাকে বহুত দিন পৰ্যন্ত পায়খানা টান হৈ থাকে আৰু যদি আপুনি বহুত বল প্ৰয়োগ কৰি পায়খানা কৰিবলগীয়া হয় সেইটো এটা ৰিজন হয় পাইলছৰ যদি আপুনি পানী দৈনন্দিন জীৱনত পানী 3 পৰা 4 লিটাৰ পানী খাব লাগে মানুহ আৰু ওজন অনুযায়ী তো আপুনি যদি পানী ইনটেক বহুত কম কৰি দিয়ে তেতিয়াহ'লেও পাইলছৰ চিকাৰ হ'ব পাৰে যদি আপুনি বহুত সময় একেলেঠাৰিয়ে বহি থাকে পায়খানা কৰিবলৈ যায় কিনে মোবাইল চাই থাকে বহুত সময় একেলেঠাৰিয়ে বহি থাকে তেতিয়াও আপোনাৰ পাইলছৰ চিকাৰ হ'ব পাৰে যদি আপোনাৰ খাদ্যত ফাইবাৰ মানে আখ একেবাৰে কম পৰিমাণে খাই আছে ফাইবাৰযুক্ত খাদ্য কম খাই আছে তেতিয়াহ'লে পাইলছৰ চিকাৰ হ'ব পাৰে যদি আপোনাৰ অতিৰিক্ত ওজন তেতিয়াও আপুনি পাইলছৰ চিকাৰ হ'ব পাৰে গৰ্ভ অৱস্থাত দেখা যায় যে বহুত সংখ্যক পেচেণ্টৰ গৰ্ভ অৱস্থাত পাইলছৰ সমস্যাটো বৃদ্ধি হোৱাৰ সম্ভাৱনা বহুত বেছি দেখা যায় এতিয়া আমি জানিম কি কি নকৰিব পাইলছ যদি আপোনাৰ হৈছে তেতিয়াহ'লে কি কি আপুনি এৰাই চলিব লাগিব পাইলছ থাকিলে এটা কথা বিশেষভাৱে মনত ৰাখিব আপুনি টয়লেট কৰিবলৈ গ'লে মোবাইল লগত লৈ একদমেই নাযাব কাৰণ মোবাইল লৈ গ'লে টয়লেট বহিলে সময় কেনেকৈ পাৰ হয় আপুনি নিজেও নাজানে এটা পজিশ্যনত বহুত সময় ধৰি বহি যদি টয়লেট কৰে পায়খানা কৰে তেতিয়াহ'লে আপোনাৰ সমস্যাটো বহুত বেছি বৃদ্ধি পায় বেছি প্ৰচেছ ফুড যোনকেইটা প্ৰচেছ কৰি বনোৱা হয় ধৰি লওক নুডলছ হৈ গ'ল কুৰকুৰি হৈ গ'ল তেনেকুৱা ধৰণৰ বেছি প্ৰচেছ ফুড নাখাব আৰু যোনবোৰ খাদ্যত আপোনাৰ আখ ফাইবাৰ কমকৈ থাকে সেইবোৰ খাদ্য আপুনি কমকৈ খাব চেষ্টা কৰিব জাল মছলা সকলো পাইলছ পেচেণ্টৰ কাৰণে নিষিদ্ধ নহয় কিন্তু যদি আপুনি খায় আপোনাৰ খোৱাৰ পিছত যদি জ্বলা অনুভৱ কৰে অস্বস্তি অনুভৱ কৰে তেতিয়াহ'লে আপুনি কমাই দিব চেষ্টা কৰিব আৰু যদি এলকহল ধূম্ৰপান কৰাৰ আপোনাৰ অভ্যাস আছিলে তেতিয়াহ'লে এলকহল ধূম্ৰপানৰ পৰা আপুনি বিৰত থাকিব এতিয়া আমি জানিম ঘৰুৱাভাৱে ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় কেনেকৈ ভাল কৰিব পৰা যায় প্ৰথম হৈছে আখযুক্ত খাদ্য আপুনি বঢ়াই দিয়ক আৰু শাক পাচলি আপোনাৰ ডেইলি লাইফত বঢ়াই দিয়ক শাক পাচলি খাব ওটছ খাব চেষ্টা কৰিব তেনেকুৱা খাদ্য আপুনি খাব দ্বিতীয় নম্বৰটো হৈছে পৰ্যাপ্ত পৰিমাণে পানী খাব যদি কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে পানী বহুত খাবই লাগে কাৰণ পানী কম খালে আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে কোষ্ঠকাঠিন্য হ'ব পাৰে তাৰ ফলত আপোনাৰ কি পাইলছৰ সমস্যাটো বহুত বেছি বৃদ্ধি হৈ যাব পাৰে তৃতীয় নম্বৰটো হৈছে নিয়মিত খোজকাঢ়ক নিয়মিত খোজকাঢ়িলে কি হয় যে আপোনাৰ যোনটো আমাৰ বাৱেল মুভমেণ্ট থাকে বাৱেল মুভমেণ্ট বহুত বেছি ভাল হয় আৰু আপোনাৰ পায়খানা ক্লিয়াৰ হওঁতে বহুত বেছি এটা সহায় কৰে চতুৰ্থ নম্বৰ হৈছে আপুনি দিনত এবাৰ হ'লেও 10 পৰা 15 মিনিট গৰম পানীত বহি থাকিব ইমান গৰম নহয় যে আপোনাৰ ছাল জ্বলি যাব যিমানখিনি আপুনি সহ্য কৰিব পাৰে গৰম পানীত 10 পৰা 15 মিনিট বহি থাকিব এনেকৈ কৰিলে কি হয় যে আপোনাৰ মলদ্বাৰত বিষ হৈ আছিলে খজুৱতি হৈ আছিলে অস্বস্তি ভাৱ এটা হৈ আছিলে এইটো নাইকিয়া হৈ যায় আৰু এটা গুৰুত্বপূৰ্ণ কথা মলদ্বাৰৰ পৰা যদি আপোনাৰ তেজ ওলায় এইটোক আপুনি নিজে পাইলছ বুলি ধৰি নল'ব যদি আপোনাৰ বাৰে বাৰে ৰক্তপাত হয় প্ৰচণ্ড বিষ হয় জ্বলা পোৰা কৰে খজুৱতি বহুত বেছি হয় কলা তেজৰ নিচিনা যায় তেতিয়াহ'লে আপুনি কি কৰিব ডক্তৰ পৰামৰ্শ ল'বই
আপুনি বহি নাথাকিব। সকলো পাইলছৰ বাবে অপাৰেশ্যনৰ দৰকাৰ নহয়। ষ্টেজ আছে, ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3। তো সকলো পাইলছৰ বাবে অপাৰেশ্যন দৰকাৰ নহয়। আপোনাৰ পাইলছৰ সমস্যা কেনেকুৱা হৈছে আপোনাৰ ডক্টৰে এইটো চাই কিনে মেডিচিনৰ দ্বাৰা ট্ৰিট কৰিব পাৰে আৰু আপোনাৰ পাইলছৰ সমস্যাটো সমাধান কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা শ্বেয়াৰে আন কাৰোবাক সময়মতে চিকিৎসা ল'বৰ কাৰণে বাধ্য কৰাব পাৰে। ধন্যবাদ।